এটা সিক্ৰেট চেম্বাৰত 50,000 ইয়াবা টেবলেট তেওঁলোকে লুকুৱাই লৈ আহিছিলে ইণ্টাৰগেশ্যনৰ পৰা। তেওঁলোকে ৰুটটো ব্যৱহাৰ কৰে চুৰাচানপুৰ মণিপুৰৰ পৰা। তেওঁলোকে চুৰাচানপুৰৰ পৰা মিজোৰাম হৈ কাছাৰ বা কৰিমগঞ্জ জিলাত সোমায় আৰু ইয়াৰে পৰা তেওঁলোকে লৈ মেঘালয় হৈ আৰু বহিৰাজ্যত তেওঁলোকে প্ৰেৰণ কৰে। ꯑꯀꯛꯅꯕ ꯄꯥꯎ ꯑꯃ ꯐꯪꯕꯗꯒꯤ ꯑꯁꯥꯝꯒꯤ ꯀꯁꯥꯔ ꯄꯨꯂꯤꯁ ꯑꯃꯗꯤ BSF ꯑꯅꯤꯅ ꯈꯨꯠꯁꯝꯅꯗꯨꯅ ꯌꯨꯝꯊꯪꯅꯅ ꯂꯩꯕ ꯁ꯭ꯇꯦꯠꯇꯒꯤ ꯑꯁꯥꯝꯗ ꯆꯪꯁꯤꯜꯂꯛꯄ ꯌꯥꯕ ꯃꯐꯝꯁꯤꯡꯗ ꯒꯥꯔꯤꯁꯤꯡ ꯆꯦꯛ ꯇꯧꯕꯒꯤ ꯊꯕꯛ ꯆꯠꯊꯕꯗ ꯕꯣꯂꯦꯔꯣ ꯔꯦꯖꯤꯁꯇ꯭ꯔꯦꯁꯟ ꯅꯝꯕꯔ ML04D8981ꯗ ꯆꯦꯛ ꯇꯧꯔꯨꯕꯗ ꯑꯔꯣꯟꯕ ꯀꯝꯄꯥꯔꯠꯃꯦꯟ ꯑꯃꯗ ꯌꯥꯎꯔꯝꯕ ꯌꯥꯕ ꯇꯦꯕ꯭ꯂꯦꯠ ꯄꯦꯀꯦꯠ 5 ꯊꯦꯡꯅꯕꯗꯒꯤ ꯃꯈꯥ ꯇꯥꯅ ꯄꯦꯀꯦꯠ ꯑꯗꯨ ꯍꯥꯡꯗꯣꯛꯇꯨꯅ ꯌꯦꯡꯂꯨꯕꯗ ꯇꯦꯕ꯭ꯂꯦꯠ 50,000 ꯔꯣꯝ ꯌꯥꯎꯔꯝꯕ ꯊꯦꯡꯅꯈꯤꯕꯅꯤ ꯍꯥꯏ꯫ ꯃꯥꯔꯀꯦꯠ ꯚꯦꯂꯨꯗ ꯆꯥꯎꯔꯥꯛꯅ ꯂꯨꯄꯥ ꯀꯔꯣꯔ 10 ꯔꯣꯝ ꯑꯣꯏꯒꯗꯕ ꯇꯦꯕ꯭ꯂꯦꯠꯁꯤꯡ ꯑꯥꯏꯟꯅ ꯌꯥꯗꯕ ꯃꯑꯣꯡꯗ ꯄꯨꯔꯛꯈꯤꯕ ꯃꯤꯑꯣꯏꯁꯤꯡ ꯑꯗꯨꯗꯤ ꯃꯣꯟꯂꯤꯌꯥꯟ ꯈꯨꯞ ꯆꯍꯤ 28, ꯄꯤ ꯈ꯭ꯋꯥꯟꯂꯨꯟ ꯗꯤꯄꯨ ꯈꯥꯟ ꯂꯤꯌꯥꯟ ꯆꯍꯤ 42, ꯑꯦꯟ ꯑꯦꯂꯦꯛꯁ ꯂꯥꯜꯖꯍꯥꯎ ꯆꯍꯤ 32 ꯑꯃꯗꯤ ꯄꯣꯂꯤꯌꯥꯟ ꯃꯣꯜ ꯆꯍꯤ 43 ꯃꯈꯣꯏ 5ꯃꯛ ꯃꯅꯤꯄꯨꯔꯒꯤ ꯆꯨꯔꯥꯆꯥꯟꯄꯨꯔꯗꯒꯤꯅꯤ ꯈꯪꯕ ꯉꯝꯈꯤ ꯍꯥꯏꯔꯤ꯫ ꯐꯥꯔꯕ ꯃꯤꯑꯣꯏꯁꯤꯡ ꯑꯗꯨꯗ ꯋꯥꯍꯪ ꯄꯥꯎꯍꯪ ꯆꯠꯊꯕꯗ ꯄꯣꯠꯂꯝꯁꯤꯡ ꯑꯗꯨ ꯃꯅꯤꯄꯨꯔꯒꯤ ꯆꯨꯔꯥꯆꯥꯟꯄꯨꯔꯗꯒꯤ ꯄꯨꯔꯛꯈꯤꯕꯅꯤ ꯍꯥꯏꯕ ꯈꯪꯕ ꯉꯝꯈꯤ꯫ ꯍꯤꯔꯝ ꯑꯁꯤꯒꯤ ꯃꯇꯥꯡꯗ ꯊꯤꯖꯤꯟ ꯍꯨꯝꯖꯤꯟꯕꯒꯤ ꯊꯕꯛꯁꯨ ꯂꯦꯞꯇꯅ ꯆꯠꯊꯔꯤ꯫ अरे भाई कितना आदमी इसमें? दो। কাছাৰ পুলিচৰ অভিযান সেই অভিযান অব্যাহত আছে। আজি আমি এটা সোৰ্চৰ পৰা আমি এটা ক্ৰেডিবল ইনফৰমেশ্যন এটা পোৱা গৈছিলে যে বহিৰাজ্যৰ কিছু যুৱকে বুজন সংখ্যক ড্ৰাগছ তেওঁলোকে বহিৰাজ্যৰ পৰা আহি আমাৰ কাছাৰ জিলাৰ মাজেৰে প্ৰেৰণ কৰিব কাছাৰ জিলাৰ মাজেৰে সৰবৰাহ কৰি আৰু বহিৰাজ্যলৈ তেওঁলোকে লৈ যোৱাৰ যোজা কৰি আছিল। তো আৰু সেয়েহে আমাৰ কাছাৰ জিলাৰ মাননীয় আৰক্ষী অধীক্ষক শ্ৰী নোমল মহাতোদেৱৰ নেতৃত্বত এটা অভিযান চলোৱা হৈছিলে। সেই অভিযানটো আমাৰ শিলচৰ থানাৰ অন্তৰ্গত চালচাপৰা নামৰ ঠাইত কৰা হৈছিলে আৰু মংলিয়ান খুব পি থাংগান লুন দপু খান লিয়াং আৰু এন এলেক্স লাজাও আৰু পলিয়ান মুৱাং এই 5গৰাকী যুৱক চুৰাচানপুৰত তেওঁলোকে এখন বলেৰো গাড়ী ML05D8981 এই বলেৰো গাড়ী এখনেৰে তেওঁলোকে এটা সিক্ৰেট চেম্বাৰত 50,000 ইয়াবা টেবলেট তেওঁলোকে লুকুৱাই লৈ আহিছিলে আৰু যথাক্ৰমে এই গাড়ীখন ইণ্টাৰচেপ্ট কৰা হয় আৰু গাড়ীখনত যেতিয়া তালাচী চলোৱা হৈছিলে সেই সিক্ৰেট চেম্বাৰ্ছৰ পৰা 50,000কৈ আমাৰ ইয়াবা টেবলেট তেওঁলোকৰ পজিচনৰ পৰা আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। বজাৰৰ মূল্য 10 কোটিতকৈও মানে ওপৰত হ'ব ইয়াবা টেবলেটৰ। আৰু যিখিনি প্ৰাৰম্ভিক আমাৰ ইণ্টাৰগেশ্যনৰ পৰা তেওঁলোকৰ ইণ্টাৰগেশ্যনৰ পৰা আমি গম পালোঁ যে তেওঁলোকে ৰুটটো ব্যৱহাৰ কৰে চুৰাচানপুৰ মণিপুৰৰ পৰা। তেওঁলোকে চুৰাচানপুৰৰ পৰা মিজোৰাম হৈ তেওঁলোকে কাছাৰ বা কৰিমগঞ্জ জিলাত সোমায় আৰু ইয়াৰে পৰা তেওঁলোকে লৈ মেঘালয় হৈ আৰু বহিৰাজ্যত তেওঁলোকে প্ৰেৰণ কৰে।